উই তাত বহি বহি কি কৰি আছা নো হা ঘটনা কৰবাতৰ ন গাৰ্লফ্ৰেণ্ডক মনত পৰিছে চাগে তোৰ হয়নে তুইটো থপৰাটো সেনেকুৱা দেখে নেকি ইনকে চালি আজি চিয়া পুতি যাব হা চিনি পোৱা নাই বাৰে বাৰে যি গাৰ্লফ্ৰেণ্ডৰ কথাই কৈ আছা থাপ্পৰ হে দিম নাক যায় কাকুলি হেপত লাগি থাকিবগে গম পাবি পিছেনো আকৌ মন মাৰি আছাচোন মই ভাবছিলো আকৌ গাৰ্লফ্ৰেণ্ডৰ দুখতহে সেনকে আছা নেকি কোনোবা দিনা তই হুমত লগা কথা কৈ পাইছা না হা মোৰ কথাটো নহ'ল আৰু ন কচোন ক কি হৈছে কি কম সেই পিছলাটো নহা হৈছে মহাত্মা গান্ধী সেইটো কাৰণে অলপ টেনশ্যন লৈ আছো আৰু সেইটো কথাক লৈ এইটো টেনশ্যন লৈছা সিটো কিবা কথা হ'ল নেকি সিটো কথা নহয় নেকি পিছে পইচাৰটো কি কথাই নহয় নেকি পইচা নহ'লে আজিকালি একোৱেই নহয় কথা ক'ব আহিছে দিওঁ নেকি নাকত থাপ্পৰ এটা দেচোন মোৰ টেনশ্যনটো বেছিহে বাঢ়াই দিছা তই উপায় দেচোন কিবা উপায় আছে যি ইটো পিছলাটো অহা উপায় এটা আইডিয়া দে তই এটা কাম কৰিব পাৰিবি না আইডিয়া দিবি আৰু তই পইচাৰ আহা আইডিয়া বুলি ক'লে মন চন ভালে লাগি আহে আৰু ঠিকে আছে আইডিয়াটো ক আইডিয়াটো মানে আইডিয়াটো এনেকুৱা হ'ব আৰু ৰাতি চুৰ কৰিব যাব লাগিব মানে ডকাইত পিষ্টলটো আছে না পিষ্টল ইটো আকৌ পিষ্টলটো ক'ত পাম আকৌ ক'ৰ পৰা পাম নাই নহয় লাইচেঞ্চ থাকিলেহে বোলে কিবা পিষ্টল দে এইটো নাই নহয় থৈ কুকুৰাটো বুজিও নাপায় সেইটো কোৱা নাই নহয় মই ইটো অৰিজিনেলটো কোৱা নাই নহয় এই পূজাত যি পায় তেনেকুৱা হ'লে হ'ব আৰু কামটো চলিয়ে হ'ল আৰু কাম চলাই দিম নেকি তোৰ ল'ৰাটো নাছিল জানো তাকে লৈ আহিবি মোৰ তাত 3টামান পৰি আছে ভাঙা চিঙা হ'লেও এই ৰাতিৰ কথা ৰাতি যাম না চিনি নাপায় শুনা হ'ব দে পিছে ডকাইত কৰিব যাব লাগিব তেতিয়াহে এইটো আহিব বুজিছা নহ'লে নাহে আজিকালি হ'ব বিচাৰিব লাগিব আৰু বিচাৰি কিনে কোনাই চোনাই পৰি আছে যি ঘৰৰ কোনাই চোনাই পৰি আছে লৈ আহিম আৰু চাফা তাফা কৰিব লাগিব আৰু চাৰাফে ধুই কেনে হ'ব দে লৈ আহিম মিঠাতেল সানি লৈ আহিম পূৰা একদম চিকচিকীয়া কৰি দেখিলিয়ে হৈ লাগে হ'ব দে পিছে হেডটো কোন হ'ব আৰু হেডটো ময়ে হ'ম আৰু তুই সেই হলি না মই হ'ম বুলি ভাবিছিলো আৰু চেহেৰাটো চাই মানে মোৰ বিশ্বাসেই হোৱা নাই দম দিবা পাৰিবি নেকি বুলি চিন্তাই নকৰবি আমি দুটাই থাকিলি আৰু কি লাগে কামটো চলাই দিম দে উঠা আকৌ তাতে ডকাইত কৰিব য'ত যাম আমি নামটো নকবি আকৌ গৃহস্থৰ ঘৰত হেহে দিনত চেণ্ডেলৱালা পিন্ধাব চেণ্ডেলৰ মালা একে টাকলু কৰি কেনে চুলি তুলি খুৰাই কেনে চিপাই নামটো নকবি মোক বছ বুলি কবি আৰু তন্ধক মই 1 2 3 4 কিবা কম আৰু তাতে দম দিব লাগিব দেই কিন্তু হ'ব দে বাকী পাত তন্ধক মই শিকাই ল'ম দে ভালকে শিকবি আৰু মোক তাতে বছ বুলি কবি দেই কিন্তু বছ বুলি ক'ব লাগিব কিন্তু নহ'লে নাম কাঢ়ি দিম তন্ধক মই লাষ্টখন মানে হেৰাবি আৰু হ'ব বছ বুলি ক'ম বছ বুলি ক'ম হ'ব দে বছে বুলি ক'ম বল ৰেডি হগে ন কি কোৱা সন্ধিয়া হৈ আহিব ধৰিছে আৰু এইবিলাক টিউনবিলাক যোগাৰ কৰোঁ আৰু ন বল ৰেডি হগে বল ঠিক কৈছা
আচল কাহিনী এতিয়াহে আৰম্ভ হৈছে চাই থাকক স্কিপ নকৰাকৈ ভিডিঅ'টো এই দৰ্জাত পুৰা খুটখুটাই দিম দেই দৰ্জাত ঠক ঠক দিম গোটেইকেইটা পুৰা হিন্দী মে কবি দেই হিন্দী মে কবি আৰু পুৰা এইটো পজিশ্যন লয় এইটো ओके बॉस पूरा सेफ्टी में आया हो पूरा एकदम ये थारी दले भांग गया देखुन बॉस की करीम बॉस थारी भांग गया मेरा पिस्तौल का थारी भांग गया अब क्या करेगा घर में जाओ क्या हाँ ठीक है आ रहा हो तुम लोग आगे जाओ 1 2 बॉस हम ये बना लिया है हिंदू सिंपल पालारो मैं बासी के लिए हॉल इतु लगाई लाऊं आरो हिंदी में बात करें बार तुमने बुझी पालेও পাবি নাপালেও নাই চাই থাক আগৰখিনি কি হয় পুৰা জমুনি দে পজিশন 2 1 2 1 পুৰা आ रहा हूँ धीरे मार देगा सबको मार देगा बॉस इफले किसी पर इफले जाओ बॉस कहाँ हो तुम माटे ने दे तुम लोग चुप रहो हम खटखटा देगा उठिए कौन है उठिए रुका रवि खुली आसो उठ रहा है रुका मार देगा पोजीशन में रहो पोजीशन में चिंता मत करो बॉस चिंता मत करो पूरा पोजीशन में हूँ चिंता मत करो पूरा ठोक देगा सकू में কোন এইকেইটা কি লাগে তহঁতক হা কি লাগে पैसा निकाल 2 लाख पैसा निकाल जल्दी करो ठोक देगा हे बॉस इतना गरीब मत जाओ नकली पिस्तौल बोली गम पा जाएगा मत जाओ पिछफाले आओ साला 2 लाख निकालो ठुक देगा नहीं पहुंचाने का हमको 1 2 3 পিস্তল লৈ আহিছা হা কিয় আহিছা আমাৰ ঘৰত হা साला 2 लाख निकालो হোলী খেলিব অনা পিষ্টলটোকে ইংগিততে আনিব দিওঁ পাব জুতিটো এতিয়া দি আছো ৰ মজাটো এইটো क्या सोच रहा है हा पैसा निकाल जल्दी নাই একো ভবা নাই ভয় লাগি আছে যে সেইটো কাৰণে মুখৰ পৰা মাতে ওলোৱা নাই ए वो भी पता चलेगा क्या चाहिए हमको ৰাতিখন আৰু সেনেকুৱা ডিষ্টাৰ্ব নিদিবাচোন তোমালোকে অলপ কম কৰি কেনে লৈ যাবা আৰু 50,000 মান হ'বনে মই মাজনীক পইচাখিনি লৈ আহিব দিওঁ
ঠিকে আছেনে জল্দি জল্দি 2 লাখ এতিয়া আনিব দিছোঁ এতিয়াই মাজনী হেৰিটো লৈ আছো হেৰিটো আহি আছে ৰ'ব অলপ ধৈৰ্য ধৰা আহিছে দিয়া ক'ত পলাবি তহঁতে ক'ত পলাবি পইচা দাবী কৰিবা এতিয়া আমাতকৈ ডাঙৰ দেখোন এইটো मुझसे भी बड़ा पिस्तौल निकला उनका मारेगा भागो बुरा है उनका मारेगा भागो